Hello, welcome to All-in-One United Tutorial. এর আগৰ ভিডিঅ'ত আমি শিকিছিলোঁ ঘ আৰু ঝযুক্ত শব্দৰ শুদ্ধ উচ্চাৰণ কেনেকৈ কৰিব পাৰে। আজি আমি শিকিম ধ আৰু ভযুক্ত শব্দৰ শুদ্ধ উচ্চাৰণ। ধ এইটো আমি বহুত এনেকুৱা উচ্চাৰণ কৰা দেখিছোঁ, এই ঢক ড হিচাপে উচ্চাৰণ কৰা যেটো শুদ্ধ নহয়। এই ঢযুক্ত শব্দৰ উচ্চাৰণ যেনে ঢোল, কিন্তু বহুতক মই ডোল এনেদৰে উচ্চাৰণ কৰা দেখিছোঁ, যেটো শুদ্ধ নহয়। ঠিক সেইদৰে ধ এইটো ধ, কিন্তু এটোৰ উচ্চাৰণ দৰ দৰে কৰা দেখিবলৈ পাওঁ। যদি এই দুয়োটাৰ উচ্চাৰণ একেই কৰে আপোনালোকে, তেন্তে ধৰ আৰু দৰ আকৃতি বেলেগ কিয়? নিশ্চয় ইহঁতৰ উচ্চাৰণো বেলেগ হ'ব। সেয়ে ধ এইটো হ'ল ধ, এইটো দ। ধৰ উচ্চাৰণ অলপ ডাঙৰকে, অৰ্থাৎ ডিঙিত অলপ জোৰ দি উচ্চাৰণ কৰিব লাগে। ধ আৰু এইটো দ। ধযুক্ত শব্দৰ উচ্চাৰণ এনেধৰণৰ, যেনে ধাৰণা, ধাৰণা, কিন্তু এইটো ধাৰণা নহয়। যিসকলে এনেকৈ উচ্চাৰণ কৰে নিশ্চয় বুজি পাই আছে আমাৰ ক'ত ভুল হয়। এইটো শুদ্ধ নহয়, এইটো শুদ্ধ। ধৰণৰ এইটোক উচ্চাৰণ কৰা দেখা যায় ধৰণৰ। So it is not the correct pronunciation. This is correct. ঠিক সেইদৰে ভ এইটোৰ উচ্চাৰণ সদায় বৰ নিচিনা কৰা দেখা যায়, যেটো সম্পূৰ্ণৰূপে অশুদ্ধ। বেংগলী ভাষা কোৱা লোকসকলে সদায় এই ভযুক্ত শব্দৰ উচ্চাৰণ সদায় বযুক্ত শব্দৰ উচ্চাৰণৰ দৰে কৰা শুনিবলৈ পাওঁ, যেটো অসমীয়া ভাষাৰ শ্ৰুতি মাধুৰ্যতা বহু পৰিমাণে নষ্ট কৰে। যেনে ভাৰত, এইটো ভাৰত বুলি উচ্চাৰণ কৰে। ভাত এক বাদ বুলি উচ্চাৰণ কৰে, এইটো শুদ্ধ নহয়, এইটো শুদ্ধ। ভাল এইটোক বাল বুলি উচ্চাৰণ কৰা শুনিবলৈ পাওঁ, যেটো শুনাত বহুত বেয়া শুনা যায়। গতিকে আপোনালোকলৈ মোৰ এটাই অনুৰোধ, আপোনালোকে যাতে এই উচ্চাৰণৰ প্ৰতি বিশেষকৈ এইকেইটা বৰ্ণৰ ক্ষেত্ৰত ঘ, ঝ, ঢ, ধ আৰু ভযুক্ত শব্দৰ উচ্চাৰণৰ প্ৰতি মনোযোগ
দিলে অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণ কৰি অসমীয়া ভাষা সলসলীয়াকৈ ক'ব পাৰিব আৰু কোনেও গম নাপাব যে আপুনি অসমীয়া ভাষী নহয়। তো ধন্যবাদ আজিৰ ভিডিঅ'টো চোৱাৰ বাবে। চাই থাকিব মোৰ চেনেল অল ইন ওৱান ইউনাইটেড টিউটৰিয়েল আৰু এনেকুৱা ভিডিঅ' পোৱাৰ আশাত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।